এবাৰ 2021 চনৰ যেহেতু হয় নিৰ্বাচন হয় আপুনি ৰাইজৰ অসম জাতীয় পৰিষদ দলৰ আপুনি এটা কেণ্ডিডেট হিচাপে এইবাৰ আপুনি কেনেধৰণৰ অনুভৱ কৰিছে যে 2021 চনত আপোনাৰ জিকাৰ মোৰ অনুভৱটো জিকিব কাৰণ এই ইলেকশ্যনটো মই কৰা নাই ৰাইজে কৰিছে যেতিয়া জনগণে কৰে জিকিবই জনতাতকৈ বেছি ডাঙৰ কোনো নাই গতিকে জনসমৰ্থন আছে জনগণে এই ইলেকশ্যনটো কৰিছে মই নিমিত্ত মাত্ৰ মই থিয় হৈ কৰি দি আছোঁ চাৰিওফালে জনগণে কামবিলাক কৰি আছে ভোট সংগ্ৰহ কৰি আছে এতিয়া বিজেপিক যোগদান দিছে ভুৱন পেগু ডাঙৰীয়া তেখেতে বিজয় হোৱাটো নিশ্চিত বুলি কৈ আছে তেখেতে আপুনি কি মন্তব্য কৰিছে এইটো তেওঁৰ কথা তেওঁৰ শক্তিৰ ওপৰত নিশ্চয় কৈছেও পায় তেওঁৰ কি শক্তি আছে তেওঁহে জানিব গতিকে মই আশা ৰাখিছোঁ কিন্তু অসমৰ যিটো চেণ্টিমেণ্ট জাতীয় চেণ্টিমেণ্ট যি বিজেপিয়ে অসমত বিদেশী আইন বনালে এই আইনক প্ৰতিৰোধ কৰিবলৈ আজি গোটেই অসমৰ ৰাইজে ওলাই আহিছে তাত কেনেকৈ সেই জিকিব কেনেকৈ তেওঁৰ কথা গতিকে মই নকওঁ লোকৰ কথাটো মই নিজৰ কথাই কওঁ দেই জনগণৰ মোৰ লগত আছে নিশ্চয় এই দলে অসম জাতীয় পৰিষদক আমি কিয় জিকাব লাগে তাৰ বিষয়ে কি ক'ব অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আৰু অসমীয়া জাতিৰ ভৱিষ্যতৰ ইয়াৰ সুৰক্ষাৰ কাৰণে যিহেতুকে তেওঁলোকে পণ কৰিছে এইম কৰিছে আৰু এই আন্দোলনত 5 লাখ মানুহ শ্বহীদো হৈছে গতিকে আমি এই দলটোক আঁকোৱালি লৈছে অসমৰ জনগণে নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ সংগ্ৰামী মঞ্চ হিচাপে লৈছে গতিকে আমি জিকি যাম